Hello friends, welcome to my channel Bora's Block. পিছপিনে দেখিছে বহুত ধুনীয়া সেউজীয়া বাগান আৰু ইমান ধুনীয়া সেউজীয়া সব পিনে মনটো ভাল লাগিব। একচুয়ালি এইটো আমাৰ ঘৰ নহয়, এইটো হ'ল মোৰ ভাইটিৰ ঘৰ, মোৰ দদাই ঘৰ। সো ইয়াত আহিছিলোঁ কাৰণটো হ'ল যে মোৰ ককা এজন ঢুকালে, তো আমাৰ ৰিলেটিভে হয়। তো তেওঁ ঢুকালে, তো তেওঁ আজি 10 দিনীয়া। সো 10 দিনীয়াত আহিছিলোঁ। মই ব্লগ বনোৱাৰ কোনো প্লেন নাই, বাট ছাডেনলি দেখিলোঁ বহুত ধুনীয়া খোল বজাই আছে আৰু এক্সট্ৰা একচুৱেলি নাচি বজাই আছে, বহুত ধুনীয়া লাগিলে। চ' সেইখিনি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, হয়। সেইকাৰণে ব্লগটো বনাই দিলোঁ। আৰু তাৰ মাজতে এতিয়া ইয়াত তেওঁলোকৰ মোৰ ভাইটি ঘৰত কি আছে সৰু মোৰকৈ দেখালোঁ। চ' বেয়া নাপাব। চ' যদি চাই পিনি ভাল লাগে দেন লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, এণ্ড থেংক ইউ। এজোপা হ'ল চাচি গছ। একচুৱেলি এইটো পোক লাগিছে। এইটো চাচি গছত আচল পোক লগা বুলি ক'লে এইটো কৰা হয়। এইপিনে এনেকৈ ওলাই আহে এইটোপা। আমাৰ অসমীয়াত কয় মাল ধৰিছে। একচুৱেলি বেছি শকত হোৱা নাই, বাট যিমানটো হৈছে পোক যদি ভালকৈ লাগে তেতিয়া ভিতৰৰ পৰা অকণমান খোকলা হৈ যাব। তেতিয়া যিমান হেৰি হওক, পোক ধৰি পিনি যিমান ইয়াৰ ভিতৰৰ বস্তুখিনি বাঢ়িব, তো সেইখিনি ইমান দাম হ'ব গছজোপা। এইটো ভাইটি এটা গাহৰি ফাৰ্মটো 7টা আছে এইপিনে পোৱালি, আৰু সেইপিনে এজনী গাভিনী হৈ আছে, 2 মাহ হৈ আছে বোলে। এয়া তেওঁলোকৰ বাগান। আমাৰ পুৰণা ঘৰটো একচুৱেলি হেৰিটো আছিলে, কিন্তু এতিয়া আমি তাই ইয়াৰ পৰা উঠি গ'লোঁ। এতিয়া আমাৰ দদাই এজন থাকে তাত।